নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, মোৰ চেনেলটো দুটাকৈ নতুন ভিডিঅ' আপলোড কৰি দিলোঁ। চ' দুইটা ভিডিঅ'তে আপোনালোকৰ যথেষ্টখিনি মৰম আৰু ছাপোৰ্ট পোৱা গৈছে। আপোনালোকৰ ছাপোৰ্ট পাই মোৰ ভিডিঅ'বিলাক বনাবলৈ সাহস পাইছোঁ। চ' গাইজ, থেংক ইউ ছ' মাছ। আগলৈকে এনেদৰে ছাপোৰ্ট কৰি যাব। যদিহে আপোনালোকে ছাপোৰ্ট কৰি যায় এনেদৰে আপোনালোকৰ আগত ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ মই চেষ্টা কৰি যাম। আজি এটা নতুনকৈ ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। যিনো কি দেখুৱাম আপোনালোকক, ওচৰতে এটা তিনিআলি আছে, তিনিআলিটোলৈকে যাম। তিনিআলিটোতে গৈ আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব আপোনালোকে কোন জেগাৰ পৰা চাই আছে। চ' গাইজ, ব'লক দেৰি কৰি নাথাকোঁ, ওচৰতে থকা তিনিআলিটোলৈ যাওঁ। তিনিআলিটোত কি কি আছে, মানে যিহেতু আমাৰ গাঁওখন বহুত ভিতৰুৱা গাঁও হয়। চ' গাইজ, তিনিআলি এটা আছে আৰু ঘৰৰ ওচৰতে, আৰু তাতে আড্ডা মাৰি থাকে ডেকা ল'ৰাসকলে। তালৈকে যাম। দোকানীসকলক আপোনালোকক চিনাকি কৰাই দিম। যদিহে আমাৰ এইফালে আহে আপোনালোকে তেনেহ'লে क्या क्या बोला तूने? नहीं पहले क्या बोला? चल चल चलो जाके इलाज करो। চিনাকি হৈ যাব আৰু দোকানকেইখন চিনি পাব। চ' গাইজ, ব'লক দেৰি কৰি নাথাকোঁ, দোকানলৈ যাওঁ। তিনিআলি যোৱাৰ আগতে বৰ্তাহঁতৰ ঘৰৰ পৰা আহোঁ। সিহঁতৰ ল'ৰাটো যাম বুলি কৈছে। ব'লক সিহঁতৰ ঘৰৰ পৰা আহোঁ। এইটো অলপ আগতে আছে সিহঁতৰ ঘৰটো। সিহঁতৰ ঘৰটো এইডোখৰতে আছে। সিহঁতৰ ঘৰৰ পৰা আহি লওঁ, তাৰপিছত তিনিআলিলৈ গৈ আছোঁ। তিনিআলিত গৈ আপোনালোকক মজা ধামাকা ভিডিঅ' দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকক। এই বল, কাজিয়া লাগি দিব নালাগে, যাওঁ নে যাওঁ তিনিআলিলৈ? কাজিয়া বিচনাৰ ওপৰত কাজিয়া সিহঁতৰ। যাওঁ নে যাওঁ? তই যাবি নাই? যাবি। A few moments later. ফাইনেলি গাছ, লগৰকেইটাক লগ পালোহি। লগত মানে কি, মই যে কৈছিলোঁ তিনিআলি চাৰিআলি আড্ডা মাৰি থকা ল'ৰাকেইটা, পালোঁ সিহঁতক লগ। বৰ্তমান ইয়াতে তিনিআলি নাই, এইফালে আছে, আড্ডা মাৰি আছে ইয়াতে। সিহঁতে কাম মানে আড্ডা মাৰি থাকোঁতে সিহঁতে কাম কৰিয়ে থাকে, মানে এনেই নাথাকেই। সেইটো কাৰণে ল'ৰাকেইটাক ভাল লাগে। তহঁতি কিবা এটা কৈ দে আকৌ। আমলৈটো বিচাৰি আহিছিলোঁ, আমলৈ নাপালোঁ, বাঁহটোহে পালোঁ। আমলৈটো খাই খাই আমনি লগা নাই তহঁতৰ? ইহঁতৰ আজি মই আমলৈটো পাৰিবলৈ অহা নাই, ইহঁতক দেখিয়ে মই আহিলোঁ দেই। ইহঁতৰ কাম অকল এইবিলাকে, আমলৈটো এইফালে হেল্ল' গাইছ, মোৰ হাতখন ভাগিলে মানে সেইটো কাৰণে আহিলোঁ। ইয়াৰ হাতখন ভাগিলে, কেনেকৈ এক্সিডেণ্ট হ'ল ভিডিঅ'টো আছে, আপোনালোকক মই এদিন দেখুৱাম বাৰু দেই। এই আমলৈটোৰ কাৰণে আহিয়ে হাত ভাগিছিলে প্ৰথমবাৰ। আকৌ দে বাইক চলাব নাজানে বুলি কৈছে। সঁচা কথা, বাইক এক্সিডেণ্ট হৈছিলে। নাকটো দেখিছে, ইয়াৰ নাকটো একেবাৰে অৱস্থা বেয়া হৈ আছে। না কি পইণ্ট ৰখা না কি পইণ্ট ৰখা দেই। মুখখনৰ অৱস্থা না থপৰা বেলেগ হৈ আছে। একেবাৰে অৱস্থাটো বেয়া গৈছিলে, অলপমান ভাল পাইছে। মেচাঙি নহয়, সিহঁতি গছপাত চিনি পায় হেনো। ক'বা, কোনে ক'ব পাৰিবি কি কি কৈছে? মেচাঙি সেনেকুৱা নহয়, মেচাঙি তলৰ ফালে বগাকৈ থাকে। এইটো বগাকৈ আছে জানো? মেচাঙি কিহৰ লগত খাই ভাল লাগে? গাহৰিৰ লগত পাৰফেক্ট, আৰু লগত তোমাৰ মাটিমাহ। হেল্ল' গাইছ, এইটো চিনেমেটিক শ্বট। তো গাইছ, ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে আজি তিনিআলিলৈ আপোনালোকক লৈ যাম। কিন্তু তিনিআলিলৈ বুলি ওলাই আহিছিলোঁ। তিনিআলিলৈ বুলি ওলাই অহাৰ পাছতে কি হ'ল, লগৰকেইটা তিনিআলিত নাযাওঁ বুলি ক'লে। তিনিআলিত নাযাওঁ মানে কি, সিহঁতে মানে দেখিছিলেই
প্ৰথমতে আপোনালোকে কি কাম কৰি আছিলে সিহঁতে এইবিলাক কাম কৰিবলৈ গুচি গ'ল তো সিহঁতৰ লগত ময়ো গুচি গ'লোগৈ বেলেগ এদিনাখনি আপোনালোকক তিনিআলিলৈ লৈ যাম আপোনালোকক প্ৰথমতে কথা দিছিলোঁ কিন্তু ৰাখিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰি দিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব কিয়নো আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ বহুত সাহস দিয়ে ইফালে বিজি থকাৰ বাবে আপোনালোকক আজি তিনিআলিলৈ লৈ যাব নোৱাৰিলোঁ চ' বেলেগ এদিন আপোনালোকক তিনিআলিলৈ লৈ গৈ আছে তিনিআলিত বিশেষকৈ কি আছে একো নাই সৰু তিনিআলি যিহেতু কৈছে বহুত ভিতৰুৱা গাঁও আমি ভিতৰুৱা গাঁৱত বসবাস কৰি আছোঁ বেলেগ এদিন আপোনালোকক তিনিআলিলৈ লৈ যাম তাত থকা দোকানসমূহ আপোনালোকক চিনাকি কৰাই দিম দোকানসমূহ মানে কি আৰু দোকানকেইখন আপোনালোকক দেখুৱাম কি পায় আমাৰ তিনিআলিটোতে আমি ধৰি লওক কিমান অসুবিধা হয় আমাৰ গাঁৱতে সকলো বস্তু নাপায় বহুত দূৰলৈ বস্তু আনিবলৈ যাব লাগে সেইখিনিকে আপোনালোকক এদিন তিনিআলিকৈ দেখুৱাই আছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই থাকক তো ফাইনেলি গাইজ চুলিটো কাটি ল'লোঁ ভিডিঅ'টো বেছিকৈ দীঘল কৰি নাথাকোঁ ইমান এটা সামৰি মাৰোঁ এই দুটা আহিলে কালি তিনিআলিলৈ যাম বুলি কৈ দুইটা ঠকিলে তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামতসমূহ আৰু যদিহে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল নটিফিকেশ্যন কৰি প্ৰেছ কৰি দিব চ' আজিলৈ বিদায় ধন্যবাদ